হাই গাইজ, কি খবৰ আপোনালোকৰ? চাগে ভালে হ'ব। আজি কিবা এটা কামৰ কাৰণে মই অকণমান নাৰেংগীৰ ফালে ওলাই আহিব লগা হ'ল আৰু আহি থকাৰ অৱস্থাত মানে ৰাস্তাৰ পৰা দেখিলোঁ যে ইয়াত উচ্ছেদ অভিযান চলি আছে। তে নামি কিনে চাব গ'লোঁ অকণমান, আৰু এনেকুৱা মানে বেয়া লাগিছে, বহুত বেয়া লগা দৃশ্য মানে এইটো। তো অকণমান ভিডিঅ' কৰিছোঁ আপোনালোকৰ কাৰণে দেখাম বুলি। মই বোলো চাওকচোন আপোনালোকক ভিডিঅ' কৰি মানে ভিডিঅ'টো বোলে অকণমান কিমান বেয়া লগা দৃশ্য হৈছে। তো পাৰিলে কমেণ্ট কৰি জনাব যে এইটো মানে চৰকাৰে ভাল কাম কৰিছে নে বেয়া কাম কৰিছে। মানে এফালৰ পৰা চাব গ'লে ভালেই, কাৰণ মানে গুৱাহাটীৰ যিটো পানীৰ মানে যিমান জমা হয় বা যান জঁট হয় পানীৰ, এই পানীবোৰ মানে কমাবৰ কাৰণে বিলটো প্ৰয়োজন হয়। কিন্তু এফালৰ পৰা দুখ লাগে, কাৰণ তেওঁলোকৰ সেই মানুহবোৰনো কি দুখ আছিলে, কাৰণ তেওঁলোকে কিনি কিনে ঘৰ বনাইছিলে। তো ঘৰ দুৱাৰবিলাকবোৰ বহুত বেয়াকৈ ভাঙিছে। আপোনালোক দেখাবলৈ চেষ্টা কৰিছোঁ, চব ভিডিঅ'বোৰ চাই জনাব কেনেকুৱা হৈছে, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব। আৰু জোৰ বেছি নকৰোঁ আজি ছাবস্ক্ৰাইব কৰিব লাগে বুলি, কাৰণ আজি মই একচুৱেলি সেই মানে ছাবস্ক্ৰাইব কৰিব লগা সেই ভিডিঅ'টো বনোৱা নাই। মই দুখ লাগি কিনে ভিডিঅ'টো বনাইছোঁ। চাওক ভিডিঅ'টো মই ইয়াৰ পৰা আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাব ভিডিঅ'টো ধুনীয়াকৈ। এই ঘৰটো জাষ্ট ভাঙি কিনে JCBখন ওলাই গৈছে। এইটো ঘৰ ভাঙি থৈ গৈছে এইমাত্ৰ। মানুহে বস্তুবিলাক পোৱাই নাই, বস্তুবিলাক ছাইডত আছে। মই দেখাই আছোঁ আপোনালোকক চাব বস্তুবোৰ। দেখি মানুহখিনি দেখাব পৰা নাই, ইয়াত বস্তুবোৰ চব ৰাখি থৈছে। মানে আৰু কিছুমান বস্তু থকা বুলি ক'লে বহুতখিনি বস্তু আছে ভিতৰতে। তো ইয়াৰ পিছত আৰু ভিডিঅ' আছে, আপোনালোকে চাই দেখিব। মই দেখাই গৈ আছোঁ আপোনালোকে এফালৰ পৰা। চাই যাওক কেনেকৈ ভাঙিছে, চাওকচোন আপোনালোকে ইমান দুখ লগাকৈ ভাঙিছে, মানে আচৰিত। ক'বলৈ কোনো ৰাস্তাই নাই, মানে ইমান বেয়া লাগিছে। মানুহে ছাইডত কান্দি আছে, কিছুমানে বস্তু দৰা দৰিকৈ ওলাই আছে। উপায় নাই, চৰকাৰে কৰিম বুলি ভাবিছে, এইটো কৰিবই। যিমান বাধা দিলেও কৰিব, তেওঁলোকৰ কাম তেওঁলোকে কৰিবই। আমাৰতো কোনো ৰাস্তাই নাই ন। মই দেখাবলৈ চেষ্টা কৰিছোঁ, কাৰণ আমাৰ হাততো একো উপায় নাই ন। খালি জাষ্ট ভিডিঅ' কৰিছোঁ, দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাব, মই দেখাই আছোঁ, আৰু বেছি কথা কৈ নাথাকোঁ। আপোনালোকে চাওক, দুখ লগা দৃশ্য চাওক আপোনালোকে।
এইখন ৱাল যে ভাঙি আছে, এইখন ৱাল তিনিতলা বিল্ডিং হয়, মানে এইখন জাষ্ট মানে গেটৰ ৱাল হয়, আমাৰ বাউণ্ডেৰী ৱাল। তো এই তিনিতলা বিল্ডিংটো মানে অহাকালি ভাঙিব। তেওঁলোকক টাইম দিছে যে ৰাতিটোৰ ভিতৰত মানে আপোনাৰ ইয়াৰ পৰা খালী কৰিব দিছে। অহাকালি ভাঙিব বুলি শুনিছোঁ, মানে কৈছে আৰু মই এতিয়া আইচলত দেখা হয়। তো মানুহক এক ৰাতিৰ ভিতৰত পূৰা তিনিতলা বিল্ডিঙৰ মানুহ যিমান আছে চব খালী কৰিব দিছে। কৰিব চাগে ৰাতিটোৰ ভিতৰত, কিন্তু এতিয়া পৰা জাষ্ট ৱালখন ভাঙি পেলাই মানে তেওঁলোকক কৈ থৈ গৈছে যে আমি কালি ভাঙিম, জাষ্ট এতিয়া ৱালটো ভাঙিছোঁ আৰু। তো কালি কি হয় মই নাজানো, কালিতো মই চাব নাযাওঁ, তো এইটো আপোনালোকক জনাইছোঁ আজি আৰু। এইবোৰ হৈছে আজি ভাঙা, মানে আজি 12টা 1টাৰ ভিতৰত বা এনেকুৱা 10টা 11টাৰ ভিতৰত ভাঙিছে। মই জাষ্ট দেখিছোঁ ভাঙি থৈ মানে বস্তুবিলাক বাহিৰত তুলাই থৈ দিছে মানুহবিলাকে। এইটো আজি ভাঙিছে চব, আৰু কালি ভাঙিব বোলে টাইম দিছে আপোনাৰ খালী কৰিব। এইবিলাক চব খালী কৰিব টাইম দিছে, মানে ভিতৰত বস্তু আছে বহুত। তেওঁলোকে কৈছে যে আমাৰ বহুত বস্তু আছে, তো আমাক টাইম দিয়ক, তো খালী কৰিব, কালি মানে ভাঙিব এইবিলাক। এইবোৰ যোৱা মাহত ভাঙিছিলে, এই যোৱা মাহত ভাঙাবোৰ। আৰু ইয়াত কোনোবাই বাঁহ বান্ধিছে নে গম নাপাওঁ, কোনে বান্ধিছে, বাঁহ বান্ধি থৈ দিছে। কিন্তু ইয়াত যোৱা মাহত ভাঙিছে, এইবোৰ যোৱা মাহত ভাঙি পেলাই থৈ দিয়া। তো এইফালে এইগিলা আজি ভাঙিছে, যোৱা মাহত এইগিলা ভাঙিছিলে এই চাইডবোৰ, আৰু এতিয়া আজি ভাঙা হয় এইবোৰ। এইবোৰ দেখিছে যে আজি ভাঙিছে এইবোৰ চব। JCB আহিয়ে আছে। এই নামঘৰটো ভাঙা যাব চাগে, মই কনফাৰ্ম নহয় বাৰু, কিন্তু এই চাইডৰ ঘৰটো ভাঙা গৈছে নে পূৰা ভাঙিবহে মই এইখিনি গম পোৱা নাই। কিন্তু নামঘৰটো ভাঙিব মানে হিচাপত ভাঙা যাব লাগে বাৰু, চাইডবোৰ দেখা হিচাপত। এইবোৰ চব যোৱা মাহত ভাঙি থৈ দিয়া চাওকচোন। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব প্লিজ, আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু নেক্সট ভিডিঅ'ত লগ পাম, মই নেক্সট ভিডিঅ' ভালকৈ বনাম আপোনালোকৰ।